নমস্কাৰ মই স্পিহা ফুকনে আপোনালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই মেখেলা চাদৰ পিন্ধি পুৰা একদম নামঘৰলৈ ওলাই লৈছোঁ। আজি আমাৰ নামঘৰত চাউল খোৱা আপোনালোকক দেখাই থাকিম বাৰু দেই সকলো। মই পিন্ধা কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু? এইযোৰ আমাৰ মায়ে নিজে বৈছিলে দেই। এইফালে আমি এতিয়া নামঘৰ পালোহি। এইফালে মানুহবোৰে শাক কাটি আছে, অলপ দেখাই দিছোঁ। টিকলিজনী ইমান মৰম লগা হয় নাই? আপোনালোকে চিনি পাইছেই হ'বলা, কৃষ্ণা গগৈ ইউটিউবাৰ যে, তেওঁ ভাগৰ ভতিজাক হয় দেই। ইমান মৰম লগা। মই সৰু ল'ৰা ছোৱালী লৈ বেলেগ ভাল পাওঁ। আমাৰ মায়ে এইটো মই নজনাকৈ ভিডিঅ' কৰিছিলোঁ, মই টিকলিজনীৰ লগতে লাগি আছিলোঁ। এইফালে প্ৰসাদ ভাগ কৰি আছে। মই বেছিকৈ ভিডিঅ' কৰিবলৈ বেয়া লাগে বাৰু, এনেই বহি বহি দুটামান কৰোঁ আৰু সেইটো কাৰণে গোটেইখিনি ভিডিঅ'টোত নোসোমাব পাৰে দেই। কালি ভিডিঅ'টো সামৰণি মাৰিব নোৱাৰিলোঁ যে আজি সামৰণি মাৰি দিবলৈ লৈছোঁ। আজি ভিডিঅ'টো সামৰণি মৰাৰ আগতে আপোনালোকক বস্তু এটা দেখাই লওঁ। চব গোলাপ ফুলজোপা ইমান ধুনীয়া ফুলিছে। ৰাতিপুৱা শুই উঠি চায়ে কিবা এটা ভাল লাগে আৰু গোন্ধটো ইমান ধুনীয়া আহে। এইফালে চাওক ইমান ডাঙৰ ডাঙৰ এই পাত চাওক কি ধুনীয়া ধুনীয়া হয় নাই? আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ দেই। বাই বাই।